নমস্কাৰ বন্ধুসকল, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম। আৰু আজি মই বৰ্তমান এটা বিশেষ ধৰণৰ শিল্পালয়ত উপস্থিত আছোঁ। আৰু এই শিল্পালয়টোত দুৰ্গা পূজাৰ বাবে ব্যক্তিসকলে মূৰ্তিসমূহ বনাই আছে। আৰু মোৰ পিছফালে আপোনালোকে যিবোৰ এই মূৰ্তিসমূহ দেখিছে, তেওঁলোকে বনাই থকা হয় এই মূৰ্তিসমূহ। তেনে বলক তেওঁলোকৰ লগত অলপমান দুআষাৰ কথা পাতি চাওঁ। নমস্কাৰ, আজি নতৰা শিল্পালয় মাটিৰ কলা শিল্পত বৰ্তমান মই উপস্থিত আছোঁ। আৰু মোৰ সৈতে উপস্থিত আছে, আপোনাৰ নামটো ক'ব? মণ্টু পাল। তেওঁৰে এইটো গোটেইটো আপোনাৰে নহয় জানো? তেওঁৰ সৈতে বৰ্তমান আমি দুটামান প্ৰশ্ন কৰিম আৰু তেওঁক সুধিবলৈ চেষ্টা কৰিম। বৰ্তমান ইয়াৰ বনাই থাকোঁতে কিমান দিন লাগে? কিমান দিনত এইটো কমপ্লিট হয়? আমি মূৰ্তি বনাই আছো জেঠ আহাৰ মাহৰ পৰা। এতিয়া নতুনকে বনাইছো 4-5টা মান। এতিয়া মানুহ 10-12 জন কাম কৰি আছে। বৰ্তমান আপোনালোকৰ ইয়ালৈ কিমান মান অৰ্ডাৰ আহিছে? অৰ্ডাৰ গোটেই অৰ্ডাৰ আৰু ঘূৰাই দিলো। এতিয়া টাইম নাই, বনাব নোৱাৰো। আৰু এটা কথা আছিলে, আপোনালোকৰ বৰ্তমান যিহেতু ধেমাজি আশে-পাশে যিমানখিনিতো আছেই, আৰু বাহিৰৰ পৰা অৰ্ডাৰ আহেনে? বাহিৰৰ পৰা যেনেকা মাছখোৱা, ঘিলামাৰা, পাচালি, চিচিবলগড় এনেকা গাঁৱত হয়। এনে বাহিৰত নাহে। আপোনালোকৰ এইটো কলা শিল্পটো ইয়াত ধেমাজিত চলাই থকা এনেই কিমান বছৰমান হৈছে? আমাৰ এইটো 30-40 বছৰ মান। আপোনালোকৰ বেয়া নালাগেনে? আপোনালোকে ইমান কষ্ট কৰি পেলাই এইটো বনাই শেষ কৰে, তাৰপাছত আপোনালোকে বেয়া লাগিলেও এতিয়াতো দিবই লাগিব, বেয়াটো লাগিবই। সেইটো হয় ন? বাকী ভাল লাগিলে আপোনাৰ লগত কথা পাতি। আজি ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ'টো ইমানেই আছিলে। নমস্কাৰ।